हाई फ्रेंड्स मोर यूट्यूब चैनलटोले आपनालोकসকলকে स्वागतम जनाइছো। आज मैं चिकेन बिरियानी बनाब लैसो और जदि मोर भिडिओটো चाइ ভাল पाइ तेनेहले लाइक कमेंट और सब्सक्राइब करि दिब। आज मैं चिकेन बिरियानी कम समयतनो केनेকৈ बनाब पारि मैं आपनालोকক हेतु देखुवाम। प्रथमे मैं मांसखिनि मेरिनेट करि लम। मैं मांसर टुकुरा केइटा अलप डाঙरকৈ लैसो। या आदा নহৰু दिसो, स्वाद अनुसरि निमख दि दिसो, रेड चिली दि दिसो, जीरा जालुकर गुड़ी, या बिरियानी मसला और हालधि गुड़ी अकमान दि दिसो। एतिया मैं एखिनि भालदरे हातेरे हानि लैसो जाते गुटेइखिनिते भालदरे मसलाटो लागि जाय। या दৈ अकमान दि दिसो। दৈখিনি দিয়াৰ পিছতো মই আকৌ এবাৰ ভালদৰে হাতেৰে হানি লৈছো যাতে সবফালে দৈ আৰু মছলাটো ভালকৈ লাগি যায়। এতিয়া মই এইখিনি 1 ঘণ্টাৰ কাৰণে ঢাকনি এখন দি থৈ দিম। ঢাকনিখন দি দিছো। या মই ঢাকনি গুছালো 1 ঘণ্টা হৈ গল। এতিয়া মই ইয়াত 4টা পিয়াজ কাটি লৈছো, তেজপাত লৈছো, লং, ইলাচি, দালচেনি আৰু পদিনাৰ পাত আৰু জলকীয়া পিচি লৈছো। এতিয়া মই গেছত কুকাৰটো গৰম হ'ব দিছো যেহেতু মই কুকাৰতে বিৰিয়ানী বনাম। কুকাৰটো গৰম হোৱাৰ পিছত মই তাত ৰিফাইন তেল দি দিছো। তেল গৰম হোৱাৰ পিছত মই কাটি থোৱা পিয়াজখিনি দি দিছো। আৰু পিয়াজখিনি মই অকমান ৰঙচুৱাকৈ ভাজি লম। या मोर पियाजখিনি ৰঙচুৱা হৈ গৈছে। এতিয়া মই এইখিনি অকমান সাইড কৰি দি দিছো। এতিয়া ইয়াতে মই তেজপাত আৰু লং, ইলাচি, দালচেনি দি দিছো। এইখিনি মই অকমান লাৰি দিম। এতিয়া ইয়াতে মই মাংসখিনি দি দিছো। আপোনালোকেও যদি কম সময়ৰ ভিতৰত চিকেন বিৰিয়ানী খাব বিচাৰে তেনেহলে এবাৰ কুকাৰত এনেকৈ ট্ৰাই কৰি চাব। সঁচাকৈ বহুত কম সময়ৰ ভিতৰতে হৈ যায়। এইখিনি মই এতিয়া অলপ টাইম ভাজি লম। এতিয়া মই ইয়াতে ঢাকনিখন অলপ টাইমৰ কাৰণে দি দিম আৰু ঢাকনিখন দিয়াৰ সময়ত মই জুইটো একেবাৰে কমাই ৰাখিম। ইয়াত ঢাকনিখন গুছাই মই আকৌ এবাৰ ভালদৰে লাৰি দিছো। ইয়াত বেছি ভাজিব লগা নাথাকে, কেৱল মাংসৰ পৰা কেঁচা গোন্ধটো নোহোৱা হ'লেই হ'ল। মই আকৌ এবাৰ ইয়াতে অলপ টাইমৰ কাৰণে ঢাকনিখন দি দিছিলো। এতিয়া ঢাকনি গুছাই এবাৰ ভালদৰে লাৰি দিছো। এতিয়া মই ইয়াতে পদিনা আৰু জলকীয়াখিনি দি দিম। জলকীয়া মই ইয়াতে 2টা দিছিলো। আকৌ এবাৰ ভালদৰে লাৰি দিছো। মাংসখিনি মোৰ ভজা হৈ গৈছে। এতিয়া মই ইয়াতে চাউলখিনি দি দিছো আৰু মই ইয়াত বাসমতি চাউল লৈছো। চাউলখিনি মই অলপ অলপকৈ দি দিছো আৰু মই চাউলখিনি দিয়াৰ পিছত বেছি টাইম ভাজি নাথাকো কাৰণ বেছি সময় ভাজিলে চাউলটো ভাঙি যাব পাৰে। মোৰনো আজি চিকেন বিৰিয়ানী কেনেকুৱা হৈছে আপোনালোকেও কমেন্টত জনাই দিব। এইখিনি প্ৰায় ভজা হৈছে। এতিয়া মই ইয়াতে পানী দি দিম। আপোনালোকেও আপোনালোকৰ হিচাপত পানীটো দি দিব, বহুত বেছিও দিব নালাগে। আৰু অকমান পানী দি দিছো। এতিয়া মই ইয়াতে 2 চামুচ ঘি দি দিছো। ঘিটো দিলে বিৰিয়ানীৰ এটা ধুনীয়া গোন্ধ ওলায়। এতিয়া মই ঢাকনিখন লগাই এটা চিটি মাৰিব দিম। মোৰ চিকেন বিৰিয়ানী হৈ গ'ল। ঢাকনিখন খুলি এবাৰ দেখাই দিছো। এতিয়া মই এইখিনি প্লেট এখনত উলিয়াই লম। এয়া চাওক মোৰ চিকেন বিৰিয়ানী ৰেডি হৈ গ'ল। দেখিবলৈ যিমান ধুনীয়া হৈছে খাবলৈও বহুত টেষ্টি হৈছে। আপোনালোকেও এবাৰ এনেকৈ ট্ৰাই কৰি চাবচোন।